Hey guys, welcome back to my YouTube channel Lakshman Vlogs. সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। আজি ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব আৰু আপোনালোকে চাই মজা পাব। তো আহক ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ ভিডিঅ'টো একদম চাফা কৰি টাৰ্ণিঙৰ বিষয় লৈ গোটেই ক'ম। আৰু এইটো বনোৱা উদ্দেশ্য হ'ল মোক মানে বহুতে কমেণ্ট কৰি থাকে। মই এটা ভিডিঅ' বনাইছিলোঁ, এটা শ্বৰ্ট ভিডিঅ'ৰ মাধ্যমে। আৰু এইটো ভিডিঅ'ত মানে বহুতে কমেণ্ট কৰিছে যে চাপাগুৰি কোনখিনি জায়গাটো পৰে। আৰু তো এইটো কাৰণে মই ভাবিলোঁ এটা ব্লগ বনাই দিওঁ আৰু চাপাগুৰিৰ বিষয়টো অলপ ভালকৈ বুজাই দিম। তো চাপাগুৰি হ'ল আমাৰ বঙাইগাঁৱৰ পৰা 1 কিলোমিটাৰ দূৰত। আৰু চাপাগুৰি পৰা আমাৰ বঙাইগাঁও হ'ল দক্ষিণত। আৰু ইয়াৰ পৰা বিজনী হ'ল আমাৰ 18 কিলোমিটাৰ। আৰু 18 কিলোমিটাৰ দূৰত আছে পূবফালে হ'ল বিজনী। আৰু উত্তৰফালে আছে হাগ্ৰামা ব্ৰিজ, এইটো ৰৌমাৰী ফালে যাব লাগে। আৰু এইফালে গ'লে পশ্চিমত আছে কাজলগাঁও, ইয়াৰ পৰা 7 কিলোমিটাৰ দূৰ হ'ব। তো এইখিনি মানে চাপাগুৰি এৰিয়াৰ মানে ডিষ্টেঞ্চত এইবিলাক আছে। আৰু এইটো হ'ল টাৰ্ণিং পইণ্ট, ইয়াৰ পৰা বঙাইগাঁও যাব পাৰে। আৰু হ'ল এইখিনি আমাৰ চাপাগুৰিৰ হেৰিৰ কথাটো ক'লোঁ। আৰু চাপাগুৰিৰ মাজত এটা সুন্দৰ পৰিৱেশত এটা ৰেষ্টুৰেণ্ট বনাইছে। তো ইয়াৰ বিষয় লৈ অলপ মানে ভিডিঅ'টোত আৰম্ভ কৰিম। তো আহক ব্লগ ভিডিঅ'টো এণ্ডলৈ চাই থাকিব। আৰু এইবিলাক দেখিবলৈ পাইছে ধুনীয়াকৈ আৰ্ট কৰিছে। আৰু ভিতৰ পিনে যাই গোটেই বস্তুবিলাক দেখাম, কি ইয়াত কি বনাইছে কি নাই গোটেই বুজিবলৈ পাব ইয়াত। তো চাই থাকিব এণ্ডলৈ, স্কিপ নকৰিব। আৰু নিউজ চাই আছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা টপিকত সদায় ব্লগ বনাই থাকোঁ। তো এইখন দেখিবলৈ পাইছে বাঁহেৰে দিয়া গোটাই বস্তু বনোৱা। তো বাঁহে দিয়া বনোৱা। আৰু এইবোৰ বস্তুবিলাক আমাৰ হেৰিৰ পৰা আঁতৰি যাই আছে, কিন্তু এই বস্তুবিলাক ধুনীয়াকৈ বনাইছে, দেখিবলৈ কি সুন্দৰ। ইয়াত আহি একদম আচৰিত লাগিছে, এনেকুৱা বস্তু বনাইছে বাঁহেৰে দি গোটাই মানে বাঁহেৰে বস্তু বনাইছে। তো আহক ব্লগ ভিডিঅ'টো চাই থাকিব এণ্ডলৈ। আৰু এনেকুৱা টপিকত মই ব্লগ বনাই থাকোঁ। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু এইটো হ'ল আমাৰ ৰেষ্টুৰেণ্টত আহি আমি এনেকুৱা আচৰিত হৈ গ'লোঁ কি গোটাই একেবাৰে বাঁহেৰে যে বনাব পাৰে, এইটো আমি ভাবিব নোৱাৰোঁ। আৰু এইটো বাঁহেৰে কমপ্লিট কাম কৰিছে। আৰু ইয়াৰ হেৰিটো আছে পূৰা বিল্ডিঙৰ তলত এনেকুৱা বনাইছে, একদম বাঁহেৰে দি ডিজাইন কৰা বস্তুবিলাক। আৰু কিছুমান প্লাষ্টিকৰ ফুলৰ ইউজ কৰিছে। আৰু টোটেলি বাঁহেৰে বস্তু ইয়াত। তো আহি আমি ইয়াত বহুতেই ভাল লাগিল। আপোনালোকে আহিব ইয়াত আহি উপভোগ কৰিব। এনেকুৱা বাঁহেৰে বস্তু বনাইছে, কেনেকৈ বনাইছে আপোনালোকে গোটাই চাব পাৰিব। তো বেছি দীঘল নকৰিম। আৰু আমি আহিছোঁ ইয়াত চাপাগুৰি আহি বেংটল গেটত এইটো দেখিবলৈ পালোঁ। আৰু বেংটল গেটৰ ওচৰতে আপোনালোকে ছুপাৰ মাৰ্কেটৰ ভিতৰত এইটো বনাইছে। তো ছুপাৰ মাৰ্কেটৰ সোমোৱাৰ আগতে এটা হেৰি পাব, তাতে দেখিবলৈ পাব ধাবা নামটো মই। আৰু এইটো দেখিবলৈ পাইছে আমাৰ একদম নেচাৰেল বস্তু দি বনোৱা, বাঁহেৰে আমাৰ অসমৰ গৰ্ব লগা বস্তু দি বনোৱা। তো এনেকুৱা চাই আমাক বহুতেই ভাল লাগে। তো আপোনালোকে ভিডিঅ'টো কেনেকৈ লাগিছে কমেণ্টত জনাব। আৰু ছাবস্ক্ৰাইব কৰাটো নাপাহৰিব। আৰু এনেকুৱা টপিকত ব্লগ বনাই থাকোঁ। আৰু ইয়াত আমাৰ এটা ফ্ৰেণ্ড পালোঁ, এটা ৰেষ্টুৰেণ্টত আহিলোঁ। এই আমাৰ এটা ভাইটিক লগ পালোঁ। আৰু ভাইটি আমাৰ মানে ছাবস্ক্ৰাইবাৰে হয়, আৰু এনেও চিনাকি হয়, বন্ধু হয়।
তো তাৰ লগতে অলপ পৰিচয় কৰি দিম আৰু কোনখিনি হয় জেগাটো এইটো তাৰ মুখে দিয়া শুনিম। তো আহক ভাইটিৰ লগত অলপ পৰিচয় কৰাই দিওঁ। ভাইটি আৰু ঘৰটা ক'ত আপোনাৰ পৰা আমাৰ ওচৰতে মানে আৰু ইয়াত আছে জেগাটো কি এতিয়া জেগাটোৰ নাম কি কয় চাপাগুৰি বুলি কয় বেংগল গেটৰ ওচৰত। আৰু ইয়াত দেখিবলৈ পাইছোঁ পূৰা একদম পাছেৰে দিয়ে চব কাম কৰা গোটেই দেখা মেলা। তো ভাইটি মানে ইয়াতে লাগ পাই ভাল লাগিল আৰু মোৰ ছাবস্ক্ৰাইবাৰে হয় মোৰ ভিডিঅ'বিলাক চাই। তো মোৰ ভিডিঅ'বিলাক চাই কেনে লাগে ভাল লাগে আৰু চেনেলটো লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব এইখিনিয়ে। তো ভাইটিক লাগ পাই ভাল লাগিল ইয়াতে আৰু ইয়াত ধন্যবাদ ক'লোঁ মানে মোৰ ভিডিঅ'টো চাই থাকে এইখিনিয়ে। আৰু এইটো ৰেষ্টুৰেণ্ট আহিব, ৰেষ্টুৰেণ্টৰ নামটো কি আছিল? বৰ্মা ৰেষ্টুৰেণ্ট। বৰ্মা চাইনিজ ৰেষ্টুৰেণ্ট। বৰ্মা চাইনিজ ৰেষ্টুৰেণ্ট। চাইনিজ ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেণ্টত আহিব আপোনালোকে, কি খাব লাগে চব পাই ইয়াত। আহিব আপোনালোকে, আহি ইয়াতে মানে গাৰ্লফ্ৰেণ্ড লৈ আহিব পাৰে, এনে পাৰ্চনেল আহিব পাৰে লগ বন্ধুৰ লগত। ঠিক আছে, এইখিনিয়ে ইয়াতে সম্পূৰ্ণ কৰোঁ কাৰিকৰ। আমি আহি ইয়াত ম'ম' খালোঁ। এতিয়া বিলটো দি ইয়াৰ পৰা আমি ভিডিঅ'টো সামৰিম। ভিডিঅ'টো ৱাচ কৰাৰ কাৰণে ধন্যবাদ। আৰু এনেকুৱা টপিকত ব্লগ বনাই থাকোঁ, আপোনালোকে চাই এনজয় কৰিব। আৰু নিউ চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।